ইমান সময় হৈ গ'ল জোৱাই আহিবলৈ সময় হোৱা নাই নে ক'ৰবাত বহি মদ খাই আছে চাগে সেইকাৰণে দেৰি হৈছে কিয় জোৱাই মদো খায় নেকি মদ খাই মানে পুৰা পিপা হায় ৰে মোক কিসমত তোমালোকে কেনেকুৱা মানুহ এটালৈ মোক বিয়া দি দিলে সদায় মদ খায় মোক শুনজনী নাকান্দিবি ঐ নাকান্দিবি মই কথা পাতিম আজি জোৱাইৰ লগত মই কথা পাতিম মাজনী জোৱাই আহি গ'ল চাগে যাচোন যা দৰজাখন খুলি দে গৈ শাওমা দেখোন ৱেলকাম ৱেলকাম শাওমা জোৱাই মদ খাইছা নেকি গোটেই ইয়ালৈকে ভেকেচা ভেকেচ গুণাইছে মদৰ গোন্ধ মই মোৰ পইচাৰে মদ খাওঁ জহৰ খাওঁ সেইটো মোৰ কথা আপুনি এনে বেমতলবত কৈ নাথাকিব কি কৈছে কুকুৰ তোৰ লগত বিয়া পাতি মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'ল তই এটা হাৰামি চোৱা খোৱা জহনি যোৱা তই এটা কুকুৰ বান্দৰ কৰো চোৰ তই এটা কুকুৰৰ পুতেক তেওঁ এটা শিয়ালৰ পুতেক তই এটা বান্দৰৰ পুতেক ঐ বুঢ়ী চুপ 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 বুলি কৈছো না তোক চুপ নহ'লে কি কৰিবি তই ঐ চুপ বুলি কৈছো চুপ নহ'লে গুলিয়াই দিম এতিয়া তোক দেখুৱা কলিজা আছে যদি কৰি দেখুৱা বুঢ়ী তই গম পোৱা নাই গৈ আছো এই হাৰামিটোৱে মোক গুলি মাৰিছে পুলিচক মাতি দিওঁ আৰে বাপৰে বুঢ়ীয়ে দেখোন কমফু কেৰাটে জানে দেখোন হেল্ল' পুলিচ ষ্টেচন জাজ চাব এইটো মোৰ জোৱাই ই কালি মদ খাই আহি মোক গুলিয়াই দিছিলে বোপা কথাটো সঁচা নে কথাটো সঁচা জাজ চাহাব মোৰ একেবাৰে মাথা বেয়া হৈ গৈছিলে জাজ চাব আপুনি শুনিলে ইয়াক এতিয়া ফাঁচি দি দিয়ক ইয়াক ৰবা তুমি ৰবা কিনো বকি আছা তুমি আবুল তাবুল বোপাই নাপায় নহয় এনেকে মদ খাই আহি হুলস্থুল কৰিব যোৱাকালিৰ ঘটনাটোৰ পৰা তুমি কেইটামান শিক্ষা ল'ব লাগিব এতিয়া কি শিক্ষা যে মদটো কিমান বেয়া বস্তু হ'ব পাৰে মদটোৰ কাৰণে কালি তোমাৰ মাথাটো কেনেকুৱা পৰা কেনেকুৱা হৈ গ'লগৈ মদৰ কাৰণে যোৱাকালি তোমাৰ মনৰ ভিতৰত থকা তোমাৰ নিজৰ শাহুমাৰ প্ৰতি বেয়া ভাৱনাবিলাক ওলাই পৰিলে মই আগৰ পৰাই জানিছিলো এই মানুহটো যে 1 নম্বৰ ফটুৱা 3rd ক্লাছ মই আগৰ পৰাই জানিছিলো আৰু আপুনি জাচাব কি কৰি আছে ইয়াৰ লগত ইমান ভালকে কি কথা পাতি আছে ইয়াক ডাইৰেক্ট ফাঁচি দি দিয়ক কিয় ৰখি আছে শুনা এটা মানুহক এনে ফাঁচি দি দিব নোৱাৰি গম পাইছানে এটা নিয়ম আৰু কানুন বুলি ব্যৱস্থা এটা আছে সেইটোৰ ওপৰত তোমালোকে বিশ্বাস ৰাখিব লাগে কি ঘণ্টাৰ বিশ্বাসৰ কথা ক'বলৈ আহে আপুনি তাৰ লগত মিলি আছে নেকি আপুনি এটা 3rd ক্লাছ হাৰামি কাম নাইকিয়া মানুহ আপুনি এটা চুৰ হয় হ'ল নে তোমাৰ আপুনি চুৰ হয় চুপ আচ্ছা মই কি কৈ আছিলো আচ্ছা মদটোৰ কথা মদটো যে কিমান বেয়া বস্তু কালি তুমি গম পাইছা চাগে তোমাৰ মনৰ ভিতৰত থকা যিমান বেয়া ভাৱ আছিলে তোমাৰ শাহুমাৰ প্ৰতি কালি চব প্ৰকট হৈ গ'ল নাপায় এনেকুৱা কৰিব একদম নাপায় কিমান বেয়া কাম কৰিছা কালি চোৱা কালি তুমি ৰিভলভাৰ আনিলা ৰিভলভাৰ আনি ৰিভলভাৰৰ ঘোঁৰাটো দবালা আৰু তাতোতকেও ডাঙৰ কথা তুমি কালি মদৰ নিচাত নিজৰ নিচানাটো মিছ কৰি দিছা চোৱাচোন মদটো কিমান বেয়া বস্তু হয় নে নহয় হয় জাজ চাহাব মদটো একেবাৰে বেয়া বস্তু মদ নোখোৱা হ'লে কালি একদম নিচানা মিছ নকৰো